नमस्कार, मेरा नाम दीपंकर बर्मन। वेलकम टू बैक माई यूट्यूब चैनल डीबी टर्बो। तो डीबी टर्बो में आपका स्वागत है और आज के ब्लॉग का स्टार्ट। तो आज मैं जाम कापला बिल सत्तेबारी कापला बिल और 26 জানুৱাৰী तार कारण आम এটা साइकेल राइड कर मोटामुटी अपना 25 জন মান हम कमप्लीट राइडार और मोर आगत पूरा राति पूरा ब्लॉग बनी आसे और बोलक एकेलगे कापला बिल देखाऊँ। एनेहेन मैं कापला बिल आगते जानाई चाई लওঁ कापला बिल और इफाले पूरा एकदम जादव टका धुनिया एकदम साइकेल बांधि दिছোঁ। इफाले गोप्रो माउंट ये चक मैं पजिशन साइकेल गोप्रो इफाले जादव टका। तो मजा लगब राइडटो करी। तो बोलक पालो सत्तेबारी और अलग चाह ताह खाई लওঁ। साइकेल पूरा लाइन आप हो लाइन आप अलपमान खिचारियान साइकेलखनि और चाह खा करबी रेस्टुरेंट चाह ताह खाई लওঁ। चाह और क्या नास्ता कर लওঁ कारण रातिपुवा आहते चाह खाई आइছোঁ। रातिपुवा घৰৰ পৰা तो 7টাত আছিল যোৱা কথা কিন্তু অলপ দেৰিটো হ'বই। আমি মোটামুটি 7:30 মানত আমি সাইকেলিঙত স্টাर्ट কৰিছিলোঁ। তো কিবা অলপ খাই লওঁ। पूरा राधे भाले खाई আছে। কি মাৰি আছা? চিংৰা আৰু গল্লা। আমি গোটেই এটাই লৈছোঁ চিংৰা আৰু গল্লা। সৰিছি না? গল্লা খালি অলপ এনাৰ্জি পাম না। এনাৰ্জি তোৰ আছে ন? চিংৰাটো অলপ পেট ভৰা কৰে। ঘৰত একো খাই আহা নাই। একো খা নাই। পুটাকাৰে খাইছা? পুটাকাৰে আৰু চাহ লাল চাহ। তো পুৰা আহি গ'লো পুৰা অফৰোড ইটা। হা? ইটা অফৰোড হৈ আছে আৰু পামে ক'ৰবাত 1-2 কিলোমিটাৰ আছে। কাপলা বিল মই আগতে অহা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ। চাই লওঁ যদি ভাল হেন মাছ পাই লৈ যাম। কাপলা বিলৰ মাছ বহুত টেষ্টি বুলি কয় কিন্তু খাই পোৱা নাই। বাজাৰত যদিও কয় কাপলা বিলৰ নহয়। হা অ' বলক একদম বাহৰ মাজে মাজে যাই আছোঁ। অফৰোডে অফৰোড এইখিনি ভাল লাগছে। পৰিৱেশটো বহুত ভাল। আহি পালোঁ কাপলা বিল আৰু এইবিলাক মই পূৰা দৰক দিয়া আছে। এইটো চাইড যি আছে মোৰ আপোনাৰ একদম সন্মুখত এইটো চাইডে হৈছে কাপলা বিল। বহুত ডাঙৰ এৰিয়া। গতিকে অলপ হেড দেখি যাম আৰু চাই লওঁ। আমি টোটেল আহিছোঁ 19 জন। কেনে লাগিল? বঢ়িয়া লাগছে, ভাল লাগছে একদম। মোৰ পূৰা বেক চাইডত চাব পাৰে পূৰা একদম কাপলা বিল আৰু এৰে মাছবোৰ বহুত টেষ্টি। খাই পাইছা এৰে মাছ? মই খাই বনাই দে নেকি? মই খাই বনাই মই পাইছোঁ তাৰমানে নাজানো আৰু বহুত বেপাৰী কয় কাপলা বিলৰ পৰা নিয়া বুলি। এতিয়া গম নাপাওঁ। তো আহি ভাল লাগছে। পূৰা 360 ভিউ এটা দেখাই আছোঁ আপোনালোকক। আৰু পূৰা ব্ৰেড আৰু কি যাম ভাল কৌশিকদা পূৰা বিলে আছে। ব্ৰেড জাম খাই লওঁ। খাই পেলাই আৰু এটা হা শক্তি অলপ পোৱা যাব। অলপ আগত খালোঁ আৰু শক্তি পাই যাম খাই।
গেটৰ ভিতৰত আহিলোঁ আৰু চেণ্ডেল থৈ যাব লাগিব চেণ্ডেল থোৱা জেগা মতে ভিতৰত থব লাগিব চেণ্ডেল ধুনীয়াকৈ বনাই দিছে জোতা চেণ্ডেল ৰখা ঠাই একদম ধুনীয়াকৈ বনাই দিছে জেগা এতিয়া বঢ়িয়াকৈ জোতা থ'ম আৰু বনাই পেলাই কিবা এণ্ট্ৰি কৰিব লাগিব লেখাৰ কাৰণে এতিয়া জোতা থৈ দিলোঁ একেলগে থৈ দিয়া আমাৰ ইফালে জোতা থৈ দিলোঁ আৰু কিবা লেখা লাগিব নেকি হে এতিয়া চহী কৰিব লাগিব ভাইটি কৰি দিয়া চহী একেলগে হৈ যাব আমাৰ তাতে মন্দিৰৰ সৰকাৰ আগতে মাস্ক পিন্ধালৈকে কম্পালচৰি মাস্ক পিন্ধি লৈছোঁ ভৰি ধুই লৈছোঁ আৰু চব আপোনালোক এটা বস্তু দেখা আছোঁ বহুত ধুনীয়া একদম বঢ়িয়াকৈ নাৰিকল লাগি আছে বহুত ধুনীয়াকৈ নাৰিকল লাগি আছে আৰু চাওক না পৰিৱেশটো চাওক ভিতৰত এইটো এটা বহুত ডাঙৰ পুখুৰী আছে ভাল লাগছে এটা একদম ধৰ্মীয় জেগা আহে সঁচাকৈ এটা মনটো বহুত ভাল লাগে একদম পবিত্ৰ পবিত্ৰ লাগে মোৰ ফাৰ্ষ্ট টাইম বুলি ক'ব পাৰি সৰুতে আহিছিলোঁ মনত নাই গতিকে সৰুতে আহিছিলোঁ মনত নাই গতিকে এইটো ধৰক ফাৰ্ষ্ট টাইম বুলি ক'ব পাৰি বলক তো এটা বস্তু চাই লওক এইটো এটা টাৱাৰ আচলতে মোবাইলত টাৱাৰ আনিবা এইটো মোবাইলত টাৱাৰ নহয় মই আপোনালোকক জুম কৰি দেখাই আছোঁ এতিয়া আপোনাৰ লেখা আছে কৃষ্ণগুৰু বুলি সঁচাই দিয়ক বহুত ধুনীয়াকৈ বনাইছে বহুত দূৰৰ পৰাতো মই ভাবিছোঁ এইটো এটা মোবাইলত টাৱাৰ কিন্তু আহিয়ে গম পালোঁ সঁচা মজা মজা সঁচাই দিয়ক মানে ব্লগ বনাই আছোঁ মানে প্ৰতিটো বস্তু এনে যে দেখাব লগা অলপ ব্লগটো আৰু অলপ লম্বা হ'ব এতিয়া যি আছে একদম সৰু সৰুকৈ পূৰা কৃষ্ণগুৰুকৈ লেখা আছে মন্দিৰটো একদম পূৰা চাফ চিকুণ ৰাখছি আৰু চাৰিওফালে চাওক একদম ইফালে চাওক পূৰা চাফা কৰি আছে এই যে আমি এতিয়া খোজ কাঢ়িছোঁ এটা ধূলাও নাই ধূলা পাইছা নেকি ধূলাই নাই মানে একদম পূৰা চাফ চিকুণ কৰি ৰাখছে পূৰা কাম কৰি আছে একদম চাফাকৈ ৰাখছি সঁচা বহুত ভাল লাগছে আহি নালাগে ডাইৰেক্ট খাব পাৰি পূৰা চাফা কৰা মানে একদম ৰেডি হৈ আছে আজি 26 জানুৱাৰীৰ দিনা ৰাইড কৰি বহুত ভাল লাগিল পাঠশালাৰ পৰা চাইকেলেদি ৰাইড কৰিছোঁ কাপলা বিল গ'লোঁ কাপলা বিলতো ভাল লাগিল আৰু লাষ্টত আমি ভিডিঅ'টো এতিয়া শেষ কৰিম মানে সৰ্থেবাৰী নসত্ৰ কৃষ্ণগুৰু নসত্ৰ আৰু সঁচাকৈতো ভাল লাগছে আৰু ইয়াৰ এটা চেনেল আছে চেনেলটো একো নাই সৰু ডাঙৰলৈ কথা নাই চেনেল চাই ভাল লাগিলেতো এনেও পাৰি থাকোঁ গতিকে ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম চাই ল'ব তো এতিয়া শেষ কৰিলোঁ ভিডিঅ'টো